Hello friends, good morning, welcome back to my channel. গতিকে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি সম্পূৰ্ণ বেলেগ ধৰণৰ ভিডিঅ' এটা লৈ আহিছোঁ। আজি যিহেতুকে কোভিড-19 পেণ্ডেমিকৰ পিছত ভাৰতবৰ্ষৰ লগতে প্ৰমুখে অসমৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট ভাগি পৰিছে। গতিকে কেনেদৰে আমি কৃষিজাত সামগ্ৰীৰ লগত জড়িত হৈ আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব পাৰোঁ তাৰ ওপৰত এটা ভিডিঅ' যুগুত কৰি আনিছোঁ। যিহেতুকে এটা কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগৰ অন্যতম হৈছে ৰেচম শিল্প, আৰু এই পৃথিৱীৰ ভিতৰতে আটাইকেইবিধ প্ৰজাতিৰ পলু আমাৰ অসমত পোৱা যায়। গতিকে আমি ৰেচম শিল্পৰ লগত জড়িত হৈ কেনেদৰে খুব কম সময়ৰ ভিতৰতে এমাহৰ ভিতৰতে আমি 25,000 পৰা 30,000 টকা উপাৰ্জন কৰিব পাৰোঁ। সেই আমি কেনেদৰে স্বাৱলম্বী হ'ব পাৰোঁ এই ৰেচম শিল্পৰ লগত জড়িত হৈ। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ।